আজি জাবৰেতলা প্ৰাইমাৰী অধীনত 400ৰ ওপৰত নিয়াৰ এবাউট 480 মান UPPL দলত যোগদান কৰিছে। UPPLৰ নীতি আদৰ্শ ভাল পাই যেহেতু মই যোৱা অক্টোবৰ মাহত 5 তাৰিখত যোগদান কৰিছিলোঁ। বহুত মানুহবিলাকে মোক কৈছিল যেহেতু আপুনি গ'ল এতিয়া আমিও যাব বিচাৰিছোঁ আপোনাৰ লগত, আৰু এইটোৰ কাৰণে আপোনালোকে দেখিবলৈ পালে এতিয়া 500ৰ ওপৰত মানুহবিলাক আহিছে। আমি লিষ্টবিলাক পঢ়িব পৰা নাই, একফালৰ পৰা এওঁলোকক জইনিং কৰিবলৈ কৰালোঁ আমি, কাৰণ এতিয়া মোক যেনেকৈ এওঁলোকে আজি এটা লিডাৰ হিচাপত এওঁলোকে আজি এটা স্বীকৃতি দিছে যে এজন সান্তালী লিডাৰ হিচাপত, আৰু সেই বস্তুটো সন্মানটো আজি মোৰ নিজৰ মানুহবিলাকে বজাই ৰাখিলে। তাৰ কাৰণে এওঁলোকক মই খুব এটা ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ জাবৰেতলাত আৰু 2টা ফেজত জইনিং হ'ব। এটা হ'ব খুচৰাবাৰী পাটত আৰু এটা হ'ব আমাৰ কালাজাৰ পাটত, আৰু এটা হ'ব আপোনাৰ টিলা গাৰো বস্তি পাটত। তাতে আমাৰ বৰ্মন বস্তি আছে, আমগাছি আৰু টিলাপাৰা হ'ব। তাতে মোটামুটি এতিয়া আৰু 800জন মানুহ জইনিং কৰিবৰ কাৰণে ৰেডি হৈ আছে। এই গতিকে নিশ্চয় অহা দিনবোৰত আমি একেলগে UPPLত যিহেতু মানুহবিলাকে খুব এটা ইচ্ছা প্ৰকাশ কৰিছে, আৰু আগতো দিনবোৰত আমি একেলগে কাম কৰি যাম বুলি এটা আশাবাদী। আৰু আমি একেলগে কাম কৰি যাম, কাৰণ আপোনালোকে দেখা পাইছে যোৱা 4টা বছৰত আমাৰ জাবৰেতলাতে হওক বা ভৈৰৱকুণ্ড সমষ্টিয়ে হওক যথেষ্ট উন্নয়নমূলক কাম আমি দেখিবলৈ পালোঁ। যোৱা 17টা বছৰ যিখিনি হোৱা নাছিলে, কিন্তু এই 4টা বছৰত হ'ল। আৰু চাওক, আমি নীতি আদৰ্শ UPPL দলৰ ভাল পাইছোঁ, তাৰ কাৰণে আমি যোগদান কৰিছোঁ। থেংক ইউ।